আজি মই আপোনালোকক এনেকুৱা এটা সেটিংৰ বিষয়ে কম ফেসবুক পেজৰ পৰা কেনেকৈ ফ্ৰেণ্ডক ইনভাইট কৰিব প্ৰফাইলৰ পৰাটো আপোনালোকে কৰি লয় পেজৰ পৰা কেনেকৈ কৰিব মই ফেসবুক ওপেন কৰি লৈছো আপোনালোকে চাই থাকক ভিডিওটো স্কিপ নকৰিব এটো হল মোৰ প্ৰফাইল হয় তো প্ৰফাইলত কি হয় ফ্ৰেণ্ডক ৰিকুৱেষ্ট পঠাবলৈ হলে এনেকৈ পঠাব পাৰে ইয়াতে ক্লিক কৰি দিলো তো ফ্ৰেণ্ড ৰিকুৱেষ্ট গুচি গ'ল তো এতিয়া পেজৰ পৰা কেনেকৈ কৰিব আপোনালোকে প্ৰথমতে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এটো এটা মোৰ পেজ হয় আৰু এই এৰো মাৰ্কটোত ক্লিক কৰিলে গোটেই পেজ বিলাক শো হ'ব ইয়াতে তো মোৰ এই পেজটোত ক্লিক কৰি দিলো চেঞ্জ হৈ গ'ল তো এতিয়া আপোনালোকক মই সেটিংছটো বিষয়ে কম প্ৰফাইলত ক্লিক কৰি দিব প্ৰফাইলত ক্লিক কৰাৰ পিছতে দিব প্ৰফাইলটো আপুনি দেখিছে এটো মোৰ পেজ হয় আৰু এতিয়া কিছুমানৰ ইয়াতে দেখুৱাই আপোনাৰ এবাউটৰ তলতে কিছুমানৰ দেখুৱাই কিন্তু অলপ দিনৰ পিছত ফ্ৰেণ্ডক কেনেকৈ ইনভাইট কৰিব লাগে হেতু নথকা হৈ যায় ইয়াৰ পৰা নাইকিয়া হৈ যায় তো এতিয়া আপোনালোকে কি কৰিব কোড বিচাৰিব তো হেহে মই আপোনালোকক এই ভিডিওটো আৰু এটা পেজ দেখাই আছো মোৰ সেই পেজটো অপচনটো হেৰাই গ'ল বলক এটা ভিডিওটো আৰম্ভ কৰো বৰ বেছি দেৰি নকৰো এতিয়া চাওক এইটো মই ফেসবুক ওপেন কৰি ললো এইটো এটা পেজ হয় এই অপচনটো আৰু এটা পেজ আছে তাত আছে নে নাই মই এবাৰ চেক কৰি লৈছো আপোনালোকক দেখুৱাই আছো পেজটো মোৰ সুইচ হৈ আছে তো এতিয়া এইটো এটা পেজ মোৰ আৰু প্ৰফাইলত ক্লিক কৰাৰ লগে লগে প্ৰফাইল ফটোখনত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা অপচন থাকে আপোনাৰ তলতে এবাউটৰ তলতে থাকে মানে ইয়াতে থাকে কিন্তু সেই অপচনটো অলপ দিনৰ পিছত নোহোৱা হৈ যায় তো এতিয়া বলক বৰ বেছি দেৰি ভিডিওটো আৰম্ভ কৰো আপোনালোকে কি কৰিব প্ৰথমতে সি ডেশবৰ্ডত ক্লিক কৰিব সি ডেশবৰ্ডত ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ অলপ ওপৰলৈ স্ক্ৰল কৰিব এনেকৈ এড চেণ্টাৰ মনিটাইজেশ্যন পেজ ৰিকমেণ্ডেশ্যন পে আউট ইনভাইট পিপল টু কানেক্ট ইয়াতে কৰিব তাৰ পিছতে ইনভাইট ফ্ৰেণ্ডছত ক্লিক কৰিব ইয়াতে সুইচ অপচনটোত ক্লিক কৰি দিব তো ইয়াতে মোৰ ইয়াত 800 দেখাই আছে তো মই ইয়াতে ক্লিক কৰি দিলো select all friend request send হৈ গ'ল আৰু এতিয়া বলক আৰু এটা হিটু পেজত মই দেখুৱাই দিছো আপোনালোকে এটা আকৌ পেজটো সুইচ কৰি লৈছো মই পেজটো মোৰ সুইচ হৈ গ'ল আৰু এতিয়া ইয়াৰ পৰা মই ৰিকুৱেষ্ট কৰি দেখুৱাই আছো ফ্ৰেণ্ড ৰিকুৱেষ্ট কেনেকৈ পঠাব লাগে এই পেজটো মোৰ সেই অপচনটো নাইকিয়া হৈ গ'ল হয়তো আপোনালোকৰ লগতো এনেকুৱা হৈছে অলপ দিন আছিল তাৰ পিছত নোহোৱা হৈ গ'ল এতিয়া সেম সি ডেশবৰ্ডত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ওপৰলৈ সোৱাইপ কৰিব এনেকৈ এড চেণ্টাৰ মনিটাইজেশ্যন পেজ ৰিকমেণ্ডেশ্যন পে আউট ইয়াতে আছে আপোনাৰ ইনভাইট পিপল টু কানেক্ট তো সেম সুইচত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে যদি ইনভাইট কৰিবলগীয়া আছে ইয়াতে ওলাব কিমানজন আছে কিমানজন নাই আৰু যদি নাই
তো মই অলপ আগতে পঠিয়াইছিলোঁ তো সেইকাৰণে মোৰ ইয়াত নাই ইয়াতে শ্ব' হ'ব তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম